নমস্কাৰ, আজি আমি চাওঁচোন নহওক ষ্ট্ৰবেৰী পুলিবোৰ আমি কেনেকৈ পিছৰ বছৰলৈ সংৰক্ষণ কৰিব পাৰোঁ। এইজোপা ষ্ট্ৰবেৰী গছত এইবাৰ যথেষ্ট ফল লাগিলে, ফল খোৱা হ'ল আৰু ইতিমধ্যে ইয়াত ছিজন প্ৰায় শেষ হৈছে। ষ্ট্ৰবেৰীবোৰক গুটিৰ পৰা গজাব পৰা যায়, কিন্তু ই ধাপক বা ৰানাৰৰ সহায়ত খুব সহজতে বংশ বৃদ্ধি কৰে। আৰু এই গছজোপাত এতিয়া ফল লাগি গ'ল আৰু এতিয়া দেখিছে ধাপক ওলাবলৈ আৰম্ভ কৰিছে। এয়া প্ৰায় 4ডালমান ওলাইছে আৰু এই ৰানাৰবোৰৰ পৰা এতিয়া নতুন নতুন অসংখ্য পুলিৰ সৃষ্টি হৈছে। এই ৰানাৰবোৰ মাতৃ গছজোপাৰ পৰা কিছু আঁতৰলৈ আহিবলৈ চায় আৰু ইয়াৰ পুলিবোৰ যেতিয়া মাটি পানীৰ সংস্পৰ্শলৈ আহিব তেতিয়া ইয়াত শিপা ওলাব আৰু তাৰপিছতে এই পুলিবোৰ একোজোপা পৃথক গছ হিচাপে পিছলৈ ডাঙৰ হ'ব পাৰিব। এয়া দেখিছে ইয়াৰ আগতো পুলি ওলাইছে। এই পুলিটো অকণমানকৈ গ্লাছটোৰ মাটিখিনিত লাগি আছিলে, কিন্তু এতিয়া ইয়াত শিপা ওলাবলৈ আৰম্ভ কৰিছে। এই ৰানাৰডাল আকৌ নেদেখাকৈ কাষতে থকা কলিয়াজোপাৰ টাবত হ'লগৈ। কোনো কথা নাই, এজোপা উঘালি বেলেগ এঠাইত ৰুই দিব লাগিব। মই বৰ্তমান এই পুলিবোৰ ৰাখিবৰ কাৰণে এই ধৰণৰ প্লাষ্টিকৰ গ্লাছ ব্যৱহাৰ কৰিছোঁ আৰু গ্লাছটোৰ তলিত এই ধৰণে এটা ফুটা কৰি লৈছোঁ আৰু এই ফুটাটোৰ ওপৰত এটুকুৰা ইটাৰ টুকুৰা ৰাখিছোঁ যাতে মাটিখিনিয়ে এই ড্ৰেইনেজ হোলটো বন্ধ কৰি নেপেলায়। মই এই পুলিকেইটা ৰুবলৈ ইয়াৰ মাটিত ব্যৱহাৰ কৰিছোঁ মাটি, গোবৰ আৰু বালি। এই তিনিওটা ভালকৈ মিহলাই মই গ্লাছটোত লৈ ল'ম। পুলিবোৰ অকণমান ডাঙৰ হোৱাৰ লগে লগে এই ধৰণে ৰাখি দিছোঁ যাতে ভালকৈ ডাঙৰ হ'বলৈ সুবিধা পায়। ইয়াৰ পৰা আঁতৰি নাযাবলৈ এই ধৰণে এটা সৰু শিলগুটি ৰাখি দিছোঁ। এইজোপা ৰুই লৈছোঁ। ষ্ট্ৰবেৰী গছজোপা আমাৰ সকলোৰে বাবে বিৰাট আকৰ্ষণীয় গছ। এই গছজোপা আমি প্ৰত্যেকে নিজৰ বাগিচাত থকাটো বিচাৰোঁ। আমি যথেষ্ট পইচা দি হেঁপাহেৰে কিনিও আনো, কিন্তু কেতিয়াবা কি হয় মৰি যোৱা দেখা যায়। কিন্তু এজোপা গছ যদি কেনেবাকৈ বাচি থাকে, কিন্তু সেই গছজোপাৰ পৰা অসংখ্য পুলি পিছলৈ ৰাখি ল'ব পৰা যায়। আৰু এই প্ৰত্যেকটো পুলিয়ে যেতিয়া ভালকৈ মিয়াৰ মাটিখিনি খামুচি ধৰিব, তেতিয়া আমি এই ধাপকৰ ইয়াতে কাটি আমি এই পুলিবোৰ পৃথককৈ ৰুব পাৰিম। গতিকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।